বোলে একে একে দুই মোৰ মাইকীজনী জুই গুড মৰ্ণিং বন্ধুসকল আপোনালোক কেনে আছে আশা কৰোঁ আপোনালোক ভালে আছে আৰু মই এতিয়া ৰাতিপুৱা একদম বিন্দাছকৈ উঠিলোঁ সোনকালে গা পা ধুই মেলি ফটাফট এতিয়া মই ডিউটি যাবলৈ ওলাইছোঁ ডেম ফুল দেৰিয়ে হৈছে তথাপিও মানে আৰু এইফালে চাওক আমাৰ আজি অৰ্ধাংগিনীক আজি যাবই দিয়া নাই ঠিক আছে আৰু আজিও ৰেষ্ট ল'ব দিছোঁ তাইক ঠিক আছে নে সেইকাৰণে কৈছে আজি ডিউটি যাওঁ বুলি কৈছিলে তে মই বোলো নালাগে যাবলৈ আজিও ৰেষ্ট লওঁ হয়নে নহয় আপোনালোকে ক'বচোন হে ৰেষ্ট ল'ব লাগে তাৰপিছত যাতে যিমান ডিউটি কৰক কৰি থাকিবি নে কি তে আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ তে মই আৰু এতিয়া ডিউটি যাওঁ তুমি আজি অকলে থাকিবা আৰু ন অকলে থাকিম আৰু কাম কৰিম আৰু ৰুমত তাৰপিছত শুম বিন্দাছ কেনেকুৱা লাগিব অকলে থাকি বেয়া লাগিব হে অলপ আগত কি কৈছিলা অকলে থাকি কেনেকুৱা লাগিব অকলে থাকিবলৈ ভূতৰ নিচিনা লাগিব আজি যি কি নহওক মই আপোনালোকক ডিউটিৰ পৰা আহি পেলাই লগ পাই আছোঁ আৰু এতিয়া ওলালোঁ ডিউটিৰ পৰা তে আহি আছোঁ ৰাস্তাটো ইমান ধুনীয়াকৈ বনাইছে চাওকচোন এয়া বা কি ধুনীয়া হায়দৰাবাদত আপুনি যিমানেই ডাঙৰ ৰাস্তা নবনাওক কামত নাই ইমান ট্ৰাফিক জাম হ'ব এয়া দিছে কেনেকুৱা ৰাস্তা বনাই আছে ডবল টিপুল চিপুল চাৰবুল চব বনাই আছে তো ডেম ফুল আহি পাই গ'লোহি এতিয়া ঘৰ মানে আমাৰ ঘৰ নহয় দেই আমাৰ ৰুম হয় ৰুম তো এতিয়া পাই গ'লোহি ৰুম আৰু ৰুম পাই মেলি দেখিছোঁ মা কচম ডেম ফুল এনেকুৱা যে মজা বস্তু বনাই থৈ দিছে এইগৰাকীয়ে একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মাইকী মানুহ ৰুমত থাকিলে নহয় যদি ছুটিত থাকে নহয় মানে একচুৱেলি তাই গাটো বেয়া আছিলে অলপ ভাল হৈছে আৰু ভাল হৈছে ন খোৱাত লাগি আছে মানে বনাই থৈছে কি বনালা হ বৰা চাউলৰ পায়স বনাইছে ঠিক আছে আৰু এইটো কি চুজি পিঠা বা এয়া দেখিছে এয়া হ'ল আমি ঘিলা পিঠা বুলি কওঁ যে মানুহজনী এফালে আহা এয়া চুজি পিঠা ঠিক আছে এয়া হ'ল চুজি পিঠা আৰু মই আপোনালোকক দেখাইছোঁ ডেম ফুল মজা দিম আৰু ডেম ফুলে আছা আপোনালোকে মা কচম সাংঘাতিক দিম এতিয়া আৰু এয়া বগা চাউলৰ একদম লোভ লাগি গৈছে দেই আপোনালোকৰ লোভ লাগিছেনে ক'বচোন এয়া হ'ল চুজি এয়া চাওক চুজি পিঠা আৰু ডেম ফুল ধামাকাটো দি লওঁ দেই মজা লাগিব বহুত দিনৰ মূৰত পায়স খাম এতিয়া আৰু পায়স মজা বনাইছে মজা মানে তামাম আল্টিমেট নেক্সট লেভেল মাইকি নেক্সট লেভেল না क्या बात है চুপাৰ ডেম ফুল আজি কিমান খাবা আৰু এই পায়স খাইছোঁ এতিয়া আকৌ সেয়া চুজি পিঠা খাইছোঁ আকৌ যোৱাকালি যে কৈছিলোঁ মই আপোনালোকক দেখাইছিলোঁ যে ভণ্টিৰ যিজন হাজবেণ্ড আহিছিলে তেওঁ মানে এটা নাৰিকল লৈছিলে ডাব নাৰিকল ঠিক আছে তে কালি নাখালোঁ আৰু কালি কিমান বস্তু খালোঁ তাৰপিছত সেইকাৰণে ডাব নাৰিকলটো থৈ দিলোঁ ডেম ফুল আকৌ এতিয়া তাই উলিয়াইছে চাওকচোন বাৰু সেইটো দেখিছে মই এতিয়া কাটি পেলাই দিছোঁ এইটো বহুত পানী আছে নেকি নাৰিকলৰ পানী জনমত খাই পোৱা নাই নেকি টেঙা মিঠা লাগে তেনেহ'লে নাৰিকলো টেঙা থাকেনে বাৰু ডেম ফুল চাওকচোন নাৰিকলো টেঙা থাকেনে সেয়া ডাব নাৰিকলৰ পানী খাই মেলি যাম আমাৰ সাপ্তাহিক বজাৰ ঠিক আছে সাপ্তাহিক আজি শুক্ৰবাৰ হয় তে ইয়াত সাপ্তাহিক বজাৰ বহে বহুত ভাল লাগে গৈ যদিও একো নলওঁ নহয় আমি এপাক হ'লেও যাওঁৱে বাৰু কিবা লোৱা নোলোৱাটো বেলেগ কথা দুইটা ৰুমত আছোঁ যেতিয়া অকণমান তলত ডেম ফুল যাম আৰু ঘূৰিবলৈ নে কি আপোনালোককো দেখাম বজাৰখন বহুত ভাল লাগে বহুত মানুহ হয় তে আৰু এতিয়া নাযাওঁ অলপ পিছত যাম ভাল লাগিব ঠিক আছে তে তাতে গৈ লগ পাম আপোনালোকৰ ডেম ফুল যি পাওঁ দেখাম আৰু নে কি কয় কি কৰি আছা খুচি দিছে এনেকৈ কৈ চাওকচোন এই ভগৱান মাৰি পেলাব এইটো এনেকৈ খুচি দিছে গৈ পেলাই তালুতে লাগিছে চাওকচোন বাৰু ডেম ফুল
ঠিক নাই কি হ'ল এইখিনিত ঠিক আছে তাই লগ পাই আছোঁ গৈ পেলাই একদম ডাইৰেক্ট বজাৰত এই এতিয়া ওলাই আহিছোঁ দুয়ো বজাৰলৈ বুলি ঠিক আছে আমি অলপ দিনে পোহে ওলাই আহিলোঁ মানে সন্ধিয়া হ'লে ভিৰটো বহুত হয় তাৰপিছতে এতিয়াতো মানুহ ইমান ভিৰ নাই বাৰু তথাপি ওলাই আহিছোঁ দুইটা অলপ চলপ মানুহ হৈছে আৰু আপোনালোকক দেখাই যাম যি পাৰোঁ ঠিক আছে এয়া আমাৰ খানখিনি ওলাই আহিছে আৰু এইবিলাকে আৰু বজাৰততো প্ৰায়বিলাক শাক চব্জি শাক পাচলি এইবিলাকেই পোৱা যায় ন এয়া আৰু ডাঙৰ ডাঙৰ কল ডেমফুল মূলা আপোনালোকৰ এইফালে মূলা এতিয়া ওলাই নাই মোক জনাবচোন বাৰু মূলাটো ঠাণ্ডা দিনতহে ওলায় বিশেষকৈ ইয়াত গৰম ঠাণ্ডা বুলি কোনো কথা নাই আৰু দেই পূৰা ওলাই থাকে 12 মাহে এয়া দেখিছে বেঙেনা ভোলা বেঙেনা এয়া আমাৰ হনুমান মন্দিৰ জয় শ্ৰীৰাম জয় বজৰংবলী হয় একদম তালৈকে আছে বজাৰখন বহুত লম্বা আপোনাৰ এইটো চাইডে বহুত লম্বা কি ওলাইছে ডেম্বুল কি ওলাইছে এইখনেই হ'ল মাৰ্কেট সৰু সুৰা মাৰ্কেট এই ল'ৰাটোক চিনি পাইছেনে বাৰু আপোনালোকে চাওকচোন এই দোকানখনলৈ সদায় আহোঁ আমি মানে সদায় নহয় আৰু আপোনাৰ সপ্তাহিক বজাৰত এই দোকানখনলৈকে আমি আহি থাকোঁ সেইটো ল'ৰাটো সেইকাৰণে তাক দেখাইছোঁ এইটো মৰমৰ ল'ৰাটো आपके बारे में बोल रहा हूँ आप बहुत खूबसूरत दिख रहे हैं बोल के आप बहुत अच्छे हो बोल के बोल रहा हूँ मेरे भाषा में हाय बोल दो हाँ बस हाय ही बोल रहे हैं ज़्यादा कुछ नहीं बोलता ये खाली हाय बोले को और बेसी एको नकय देखो लेने के लिए कुछ भी नहीं है आपको देखने के लिए ही आ जाता हूँ हम लोग समझ में आ रहा है मजाक नहीं कर रहा हूँ सीरियस बता रहा हूँ ऐसे ही आता हूँ बस यहाँ तक जाऊँगा बस पापा नहीं है गाँव गया ते আৰু একচুৱেলি কি আমি যদি একো ল'বলগীয়াও নাথাকে নহয় একো ল'বলগীয়া নাথাকিলেও আমি এই দোকানখনলৈ আহোঁৱে মানে এই ল'ৰাটো মানে বহুত মৰম লগা ভাল লাগে আৰু সেইটো কাৰণে আহোঁ এতিয়া আৰু মাছ এটা লৈ আছোঁ দাম ফুল ইমান দাম আমি আৰু বেছি ডাঙৰ মাছ লোৱা নাই দেওবাৰে লোকেল মাছ ওলাব লোকেল মাছ খাম এতিয়া মাত্ৰ এইটো সৰু মাছ এটা লৈছোঁ আৰু য'তে মণিহাৰী দোকান দেখিব ত'তে মাইকী মানুহৰ খোজ ইয়াতে ৰৈ যায় আৰু দেই কি ল'বানো কাণফুলি চোৱা আকৌ ডেম ফুল এই মাইকী মানুহৰ লগত আহিলে এইটোৱে দিগদাৰ আৰু দেই দোকানতচোন পইচাও বেছি ঐ এয়াচোন 2000 টকীয়া নোট এইফালে চোৱা পইচাও বেছি 2000 টকীয়া নোট চোৱাচোন এয়া আয়ো দিমা বন্ধুসকল এইটো চাওক পানী আপেল বুলি কয় পানী আপেল এইটো মিঠাও থাকে টেঙাও থাকে পানী আপেল লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ কেতিয়াবা দেখিছিলানে হা এইটো চাওক পানী আপেল বুলি কয় ডেম ফুলজনী কিবা ল'বানে নে চাই থাকিবা হা খালি মাছ লৈছে আৰু বাছ ফল ফুলা কিবা ল'বা নলোৱা ফল মূল আৰু ঘূৰি আছোঁ আৰু দেই চাই থাকক আপোনালোকে কি লৈছোঁ নলৈছোঁ বিশেষ ল'বলগীয়াতো একো নাই খালি বজাৰখনতে ঘূৰি আছোঁ আৰু কিবা এটা মনটো ভাল লাগে ঘূৰি পেলাই তাকে ঘূৰি আছোঁ দেই চাই থাকক মণিহাৰী দোকানত চাওক 5-6খন মানত সোমাইছে তথাপিও তাহে পচন্দ নহয়হে নহয় কি লৈ আছে তাহে জানে অঁ দেই ৰুমত গৈ দেখাম চাবচোন গৈ থৈ সেই সৰু সুৰা বস্তু এটাকে ল'ব লৈ পেলাই তাকে চাই থাকিব হ'লনে লৈ ডেম ফুল ডেম ফুল হা তে আৰু হৈ গ'ল আমি ভিৰৰ মাজৰ পৰা ওলাই আহিলোঁ লাহে লাহে মানুহ ভিৰ হৈছেহি ডেম ফুল কিনো ল'লোঁ আপোনালোকক ৰুমত গৈ দেখাই আছোঁ দেই ডেম ফুল ফাইনেলি ৰুম পালোহি একদম মানে সঁচা কথা এনেই ওলাই যাওঁ বুলি ভাবিছিলোঁ নলওঁ বুলি কৈ বস্তু কেইটামান ল'লোঁ আৰু দেই এয়া অকণমান মাছ ল'লোঁ বেছি নহয় আৰু তাৰপিছতে এয়া ভেন্দি ল'লোঁ আৰু এইফালে কিবা খেজুৰ ল'লে এয়া আকৌ কচু ল'লোঁ বাছ তিমানেই আৰু কিন্তু এটা কথা কওঁ দেই যোনে যোনে বিয়া পাতিছে ঠিক আছে সঁচা কথা এটা কমেণ্ট ছেকশ্যনত ক'বচোন বাৰু বজাৰলৈ গ'লে বাৰু মাইকী মানুহৰ লগত গ'লে আপুনি শান্তি পায়নে এইফালে মোক কেনেকৈ আছে চোৱা
বজাৰলৈ গ'লে না মাইকী মানুহৰ লগত কোনো মতাই শান্তি নাপায়, এইটো মই লিখি দিম। এযোৰ ফুলি লৈছে 5খনমান, এযোৰ ফুলিত 5খনমান দোকান ঘূৰিছে। হে ভগৱান, তাতে এঘণ্টামান লগাইছে। তেনেহ'লে আপুনি শান্তি পাব? পিছে পিছে আৰু ঘূৰি ফুৰক আৰু মোনাটো লৈ পিছে 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 ঘূৰি ফুৰক। তাৰপিছত আহি দেখিব কি, তাৰপিছতে কি ল'লা চাওঁ বোলে, এই জুফুলি এযোৰ ল'লোঁ। ফুল মাথাই বেয়া হৈ গৈছে আৰু। মেহেন্দি লাগে নে তোৰ ভনীয় বিয়া নে তোৰ বিয়া নে তোৰ মাহীয় বিয়া নে নে কাৰ বিয়া? কোনো টাইম এটা নাই বাৰু, মেহেন্দি লগাই নাই বাৰু কওকচোন। হা তে আৰু ঠিক আছে, মই আজি নবনাওঁ, মাইকী মানুহে বনাব। গুড মৰ্ণিং ডাইমফুল। আৰু একচুৱেলি হ'ল কি, যোৱাকালি ৰাতি ভিডিঅ'টো সমাপ্ত নকৰিলোঁ, মানে অলপ কাম আছিলে, দুইটাই সেইবিলাক কাম কৰিলোঁ। তে আৰু এতিয়া মৰ্ণিং চাওক, আজি আমাৰ অৰ্ধাংগিনী ডিউটিলৈ আহিছে দেই, ডিউটিলৈ আহিছে। আৰু তাই বোলে এনেকুৱা লাগিছে বোলে বেলেগ ক'ৰবাত গৈ আছোঁ যে এনেকুৱা লাগিছে বোলে। মই বোলো বহুত দিনৰ মূৰত আহিছ না, সেইটো কাৰণে তেনেকুৱা লাগিছে, হয়নে নহয়? কেনেকুৱা লাগিছে আজি ডিউটি আহি? মাতটো এতিয়াও একচুৱেলি এতিয়াও চৰ্দিটো কমপ্লিট শেষ হোৱাই নাই, তাই চৰ্দি আছেই। কি কৰিম আৰু, মানে ডাইমফুল কি হয়, ডিউটি পোষ্টত মানে ইমানেই AC দিয়ে, বহুত AC দিয়ে না, সেই AC কাৰণেই এইবিলাক হৈ আছে। আৰু মোৰ মাতটো দেখোন ভাঙিছেই, মোৰ মাতটো দেখোন ফে 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 কৈছে, কিবা ফাটা স্পীকাৰ নিচিনা। শুনিছেনে আপোনালোকে? ফাটা স্পীকাৰ নিচিনা হৈ গৈছে দেখোন। আৰে ডাইমফুল মোকো পাব নেকি নাজানো আৰু দেই, মাতটো শুনকচোন একদম পা 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 পা। হেল্ল' 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 মাইক টেষ্টিং, হেল্ল'। আৰে বোলে মোৰ মাইকী ইমান কমজুৰি নহয় দেই, আপোনালোকে কমজুৰি বুলি নাভাবিব, গম পাইছে? বোলে একে জুই, নহয় বোলে একে দুই, মোৰ মাইকীজনী জুই। ৱাইফক থৈ আহিলোঁ, থৈ আহি পেলাই ময়ো এতিয়া মানে ডিউটি আছে, ডিউটি যাব লাগে। এইখিনিতে মনটো বহুত বেয়া লাগিল, গম পাইছেনে? এতিয়া ৰাতিপুৱা মায়ে ফোন কৰিছে যে ঘৰৰ বাইদেউ, ভাগিনটো, মা গোটেই তিনিওটাই একদম মানে জ্বৰ। কি যে কৰিম, ইফালে ইয়াত মোৰ অৱস্থা নাই, ইফালে ঘৰত অৱস্থা নাই, কি কৰিম মানে আপোনাৰ মাথা কাম নকৰা হৈ যায়। আৰু যি কি নহওক অনুকল বহুত বেমাৰ আহি আছে, মানে আপোনাৰ ক্লাইমেটটো চেঞ্জ হৈছে না, ভাইৰেল জ্বৰ হয় এইবিলাক। তে অলপ চবেই সাৱধান থাকিব, ঠিক আছে? লগতে ময়ো সাৱধান থাকিব লাগিব, নহ'বা আৰু কেনেকৈ হ'ব, হয় নহয়? তো ডাইমফুল হৈয়ে থাকিব আৰু বেমাৰ আজাৰ এইবিলাক, কি কৰিব নে কি? তে আৰু ময়ো দেৰি হৈছে, ডিউটি যাওঁ। তে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ, তে লাইক এটা কৰি দিব, আৰু যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব, ঠিক আছে? লগ পাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ' ডাইমফুল।